গাইজ দেখিলে নহয় গাড়ীখন মানে তাতে বোকাত ফাঁচি কেনে ইমান দিগদাৰ হৈ গ'ল আৰু এইফালে মানে বিয়াৰ যা যোগাৰ চলি আছে কালি ৰাতিপুৱা বিয়া আৰু আজি ৰাতি মানে এইবিলাক চব চব্জি কুটাৰ পৰা আপোনাৰ ডেকোৰেশ্যন গোটেইখিনি হ'ব তো আহিছোঁ মই ভাগিনহঁতৰ তাতে লেট হৈ গ'লোঁ মই এতিয়া আহি পাইছোঁ 9টামান বজাত আহি পাইছোঁ মানে গাড়ীখনৰ কাৰণে ফাঁচি গ'ল সেইটো কাৰণে তো যি নহওক গাইজ ৱেলকাম বেক টু মাই চেনেল আৰু বিয়াৰ কি যা যোগাৰ চলি আছে আহক তেনেহ'লে চাওঁ বিয়াৰ যোগাৰ চলি আছে কমপ্লিট হোৱা নাই এই আধৰুৱা হৈ আছে দেখিছেনে এইবিলাক কৰি আছে ৰাতিপুৱাই ভালকৈ দেখা পাব ৰাতিপুৱা ভালকৈ দেখা পাব কি হৈছে দেখা পাইছে নহয় পেণ্ডেল ভালকৈ হোৱাই নাই এইবিলাক চব যোগাৰ কৰি আছে আৰু চব্জি কাটি আছে আৰু আমি এতিয়া এটা বস্তু বনাব ওলাইছোঁ কালি আচাৰটো কেনেকুৱাকৈ বনাব কিহেৰে বনাইছোঁ কিহৰ আচাৰ গোটেইখিনি দেখুৱাম এয়া চাওক আমাৰ বাইদেউ বনাই আছে এয়া দেখুৱাই আছোঁ চাওক এয়া এয়া গুড়া কৰাই আছিল সৰিয়হ ইয়াতে এয়া ভিনেগাৰ দিছে তাৰপিছত এয়া আদা ৰহুন এইবিলাক তো চাই থাকক দেখুৱাই আছোঁ এয়া মিঠাতেল ঢালি আছে ঠিকো ভাৰক আদা ৰহুন মিঠাতেল ভিনেগাৰ গোটেইখিনি যিখিনি গুড়া কৰি লোৱা সৰিয়হ আছিল তাতে মিক্স কৰি আছে এতিয়া বাকী চাই থাকক কিনো কৈ থাকিম আৰু জলকীয়া দিব তাতে তো গাইজ বিয়াৰ কাৰণে বহুত হাল্লা হৈ আছে তো মই নকওঁ আৰু চাই থাকিব আপোনালোক হৈ গ'ল এয়া কালি বিয়াত খাব আহিব দেই আচাৰ আচাৰ হৈ গ'ল কথা আৰু এয়া হৈ গ'ল নহয় এক বাল্টিং পুৰা এক বাল্টিং
খালি খাব লাগিব গাইজ আমি ভাত খাব যাওঁ এতিয়া তাৰপিছত আমাৰ ডেন্স চলিব চাওঁ কিমান টাইম ডেন্স কৰিব পাৰোঁ গাইজ ভাত খাব বহি গৈছোঁ এয়া দেখিছেনে ভাত দিয়াই নাই আমি ভাত খাব বহি ভাতকেইটা খাই লওঁ দিয়ক বিয়াত চব কাম শেষ কৰি এতিয়া ৰাতি বাজিছে 2টা আৰু আমি গৈ আছোঁ ঘৰত কাৰণ বিয়াৰ ঘৰত থকাটো অলপ দিগদাৰ কাৰণ বহুত আলহী আছে আৰু ঘৰ যিহেতুকে ওচৰতে সেইকাৰণে আমি ঘৰত গৈ আছোঁ তো কালি ৰাতিপুৱা লগ পাইছোঁ গাইজ কালি ৰাতিপুৱা বিয়া আছে তো বাই বাই